হে দোস্ত ওয়েলকাম টু মাই ইউটিউব চ্যানেল হিপসুরস ব্লগস। তো আজি আমি আপোনালোকক মানে কি কম আৰু আমি যিকেইটা ফ্ৰেণ্ড আছোঁ আজি গোটাইকেইটা মিলি জুলি মানে বাইক লৈ জাৰ্ণি কৰিব যাম আৰু লগতে এই DSLR থাকিব। চাওক এই DSLR লৈ যাম মানে মোৰ ফ্ৰেণ্ডে DSLR আজিৰ কাৰণে দিছি মোক মানে পিকচাৰ উঠাবৰ কাৰণে। তো চাওক DSLRটো মই আপোনালোকক দেখাই দি আছোঁ। এইয়া মানে অন কৰিছোঁ মই তাৰমানে ইমান ফটো চটো হিৰো কৰিব নোৱাৰোঁ। ফটো উঠা মানুহ আছে মোৰ লগৰে নাম হ'ল আলাউদ্দিন, সি ফটো শ্বুট কৰিব আজি। চাওক আপোনালোকে মই দেখাই আছোঁ। তো এতিয়া সময় থওঁ তো ভলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি ভাঙাৰপাৰৰ পৰা তাৰমানে আৰম্ভ কৰিম, আমাৰ গাঁৱৰ পৰা আৰম্ভ কৰিম। এতিয়া আৰম্ভ কৰি যাই আছোঁ। তো আপোনালোকে ভিডিঅ'টো খালি চাই থাকক। তো ষ্টাৰ্ট। 3 কিলোমিটাৰ দূৰত আহি কিনে ইয়াৰ পৰা মানে দোকানৰ পৰা কিবা এটা বস্তু কিনি খাই চাই ইয়াৰ পৰা আকৌ মানে জাৰ্ণিটো আৰম্ভ কৰিম। তো চাই থাকক। ইয়াৰে মানে আমি মানুহবিলাক মানে চিনাই দি আছোঁ মোৰ ফ্ৰেণ্ডক। ইয়াৰ নাম ৰহুল আৰু এজনৰ নাম হ'ল ফুলবৰ, আমাৰে ভাতিজা হয়। আৰু এজন মানে বাবুল ফটোশ্বুট মানে ফটোগ্ৰাফাৰ হয়, মানে আজি আহিছে। তো মাষ্টাৰ হয়, আমাৰ চবৰে মাষ্টাৰ হয়। ফটো চটো যি ইডিট কৰিব লাগে চব ইয়ে কৰি দিয়ে। আৰু এজন মানে আমাৰ স্কুলৰে ফ্ৰেণ্ড হয়, আপোনালোক আগতেই চাইছে যে ইলিয়াছ মল্লিক, মানে সিও গাড়ী লৈ আহিছে আজি গোটেইকেইটা জাৰ্ণি কৰিব যাম কাৰণে। আৰু এইয়া আলাউদ্দিন হা এইটো মানে ৰাইটাৰ হয়, মানে ৰেচিঙো হয়, মানে ড্ৰাইভাৰটো ইমান স্পীড চলাব পাৰে এই গাড়ীখন, মানে ক'বলৈ আৰু ভাষা নাই। আজি আপোনালোকে চাব পাৰিব। তো আমি যাই থাকোঁ, আপোনালোকে চাই থাকক। এইয়া মানে আমি সকলোৱে আৰম্ভ কৰিছোঁ। এতিয়া মানে চমৰীয়াৰ ফালে যাম। টান মাৰি আছে, মাই গড মাৰিছে ইও। তো মই এতিয়া এই ইলিয়াছ মল্লিকিয়াৰ গাড়ীত উঠি যাম। চাওঁ তো উঠি ল'ম। তো এতিয়া আৰম্ভ কৰিলোঁ, যাওক। তামাম ভাল লাগিছে, মানে বৰষুণটো অলপ হেৰি হৈছে। বৰষুণ আহি মানে ৰাতিপুৱাৰ পৰা খালি অকল বৰষুণে আহি আছে। সেইকাৰণে মানে বেছি দূৰত যাব নোৱাৰিম না, সেইটো ভালকৈ ক'ব নোৱাৰোঁ। সেইটো আল্লাহ তালাৰ কথা। আজি এনেই এনজয় কৰিম বুলি ভাবিছোঁ। এনজয় কৰাৰ কাৰণে ঘৰৰ পৰা মানে এসপ্তাহ ধৰি মানে কথাটো মানে ডিচিশ্যন কৰি ৰাখিছোঁ আজি গাড়ীটো কিনাৰ আগৰে পৰা। সঁচাকৈয়ে আজি বৰ আনন্দ লাগি আছে, কাৰণ আমি সকলোৱে মিলিজুলি ব্ৰহ্মপুত্ৰ নদীত ভ্ৰমণ কৰিবলৈ যাই আছোঁ। আৰু আমাৰ লগতে নিকন DSLRও আছে। তাতে ৰাস্তাটো একেবাৰে ব্লক কৰি পেলাইছি, ধান চান মৰণা মাৰি আছে। এতিয়া কেনেকৈ যাম আৰু মানে সেইটো ভাবি আছোঁ। অ' মাই গড, দিলি আৰু একেবাৰে বেয়া কৰি পেলালা মোক। এইয়া এটা আহি আছে, এইয়া মানে চবৰে তাৰমানে ভাল লাগিছে আজি। এনেকৈ মানে ফূৰ্তি কৰি আছোঁ গোটেইকেইটা একেলগে। সি আৰু তামাম মানে কি ক'ম আৰু, ইয়াৰ কথা ক'বলৈ আৰু ভাষা নাই। গাড়ীটো ৰেচিং মাৰিব পাৰে, ইও মাৰিব পাৰে। নাম অ' মাই গড, তামাম মাৰিছে। এতিয়া আমি চমৰীয়া পোৱা অৱস্থা হ'লোৱে। এতিয়া মানে কিবা এটা কাম কৰি আছে আৰু এই এখেতসকলে আগতে ৰখি আছে। এতিয়া আমি আৰম্ভ কৰিলোঁ। স্পীডত যাই আছে। তেল কিবা ভৰাব লাগিব গাড়ীত। টেংকিটো লোড কৰিয়ে যাওঁ, টেংকিটো একেবাৰে লোড কৰি যাওঁ চবেই। এই ইয়াতে ভৰাই আছোঁ, ভৰোৱা শেষে হ'লে ইয়াতে। বাবুজনৰ মাস্কটো খুলি দি। কাৰ মাস্ক খুলি দিবা নালাগে নালাগে। বাবুলে ক'ব, বাবুলে কিবা ক'লি হ'ল আৰু। আৰু কম কথাই নাই।
কাৰণ পেট্ৰলটো ভৰাম পইচাই নাই লগতে বিয়া ধাৰ দিব পইচা এতিয়া পেট্ৰল ভৰাম আমি এতিয়া আৰু পইচা দিব লগা হয়। সেইটোত আছে আমাৰ গোপনীয় বস্তু হয় এইটো গোপনীয় বস্তু দেখাব এতিয়া ওলাবা মানে ওলাবা নাংগে তাৰমানে এটা কিবা এটা বস্তু আছে কিবা personal বস্তু আছে। আলাউদ্দিনে কিবা ক'ব নেকি এহাত দুটা তাৰমানে ফটো শ্বুটাৰ হয় মানে ফটো পিকচাৰ চিকচাৰ যি মাৰবা লাগে এখেতে মানে মাৰবা পাৰে আৰু এহাত দুটা মানে সৰু কালৰ পৰা এইগিলা মানে কাম কৰি থাকে সেইকাৰণে কিবা এটা কলি হ'ল ফটোৰ কাৰণে পিকচাৰৰ কাৰণে কিবা এটা আৰু কম বতৰটো বেয়া কলি হ'ল আৰু বতৰটো বেয়া আৰু কেনেকা ফটো ক্লিক কৰিম এই নেটে DSLR তুই এনে মানে ফেলাই দিব লাগব ঘৰত নি পেলাই ইয়াতে পানী আছে না তাত পেলাই দিম আমি DSLR এনে আনা হ'ল আৰু মোক ফাৰ্ষ্টত কলি মই DSLR নানলো নাকি এতিয়া তেল চেল ভৰোৱা শেষে হ'ল তেতিয়া আমি সকলোৱে মানে যাম আৰু ই আৰু দিছি আৰু মোক বেমাৰত পেলাই দিব ইয়া এখেতে চাব এতিয়া এই তেলটো মানে এতিয়া কিমান দামত চলি আছে মই ভাইজানক তাৰমানে সুধিম তো এতিয়া মানে পেট্ৰলটো তাৰমানে কিমান চলি আছে গাড়ী মানে ভৰোৱা 92.41 পইচা 92.41 পইচা চলি আছে এতিয়া এইটো পিছত হ'ব এতিয়া জাঙে মানে তেলটো মানে কিমান দামত হ'ব সেইটো মানে কৈ দিলোঁ দি চমৰীয়া সত্ৰত আহিছোঁ ইয়াৰ পৰা মানে দুই এটা পিকচাৰ উঠাব লাগিব চব ইয়াৰ পৰা গাড়ীৰ পৰা নামিলে কথাকেইটা নামাৰ পিছত এতিয়া এওঁলোকে মানে ফটো শ্বুট কৰি আছে চব এইয়া ইয়াৰ ওচৰত মই অলপ যাই লওঁ এই ফটো হেৰি কৰি আছে সি মানে চক কিবা ক'ব নেকি ফটো মাৰি আছে ইয়াতে পিকচাৰ উঠাই আছে নাই কি ক'ম আৰু মোৰ পৰা এনেই ভাল লাগে চাব বেছি নকওঁ তামাম মানে ফূৰ্তি লাগি আছে সিহঁতৰ সি মানে আৰু দাড়ি চাড়ি কাটি অলপ মানে ৰিপেয়াৰিং কৰি আহিছে ঘৰৰ পৰাই মানে তামাম মিচিকে হাঁহি মাৰিব পাৰে সি দিলে আৰু লগে লগে মাৰি দিলা সি মানে মোৰ ভাতিজা হয় ফুল বৰালি কিবা ক'ব নেকি পাইছোঁ আৰু মানে বতৰটো মানে ভাল বতৰটো ভাল মানে কিহৰ ভালৰ কথা কৈছি তাৰমানে বতৰটো আজি একেবাৰে বেয়া দিছি মানে বৰষুণ আহি আছে যাই আছে এনেকৈ কৰি আছে ই আৰু চাওক এইয়া কি লেভেল দিবা গৈছে তাতে চাওক মাৰবা গৈছে আমি এতিয়া আহি পালোঁ মানে চনতলি বজাৰ আহি পালোঁ এয়া অলপ আহি আছে চাওক মানে এতিয়া ৰাইট চাইডত যাম মাৰি আছে এওঁলোকে চাওক ৰাস্তাটো একেবাৰে বেয়া দেখা যায় চাওক মানে ভিতৰৰ ৰাস্তা দি যাই আছোঁ আমি এতিয়া এই ইয়াত ৰাস্তাটো পামেই আৰু এওঁলোকে আহি আছে এতিয়া আমি ৰাইট চাইডত ৰাস্তা আছে এইফালে সেই ৰাস্তাতে মানে এতিয়া যাম আৰু গাড়ীত উঠি লওঁ য'ত এইয়া তাতে মানে পকী ৰাস্তা যাই কিন্তু ৰখি আছে তাতে গোটেইবিলাক এতিয়া ইয়াৰ পৰা আৰম্ভ কৰিম আমি এতিয়া চৰত যাম আপোনালোকক মই দেখাবৰ কাৰণে চৰত যাম মানে গাড়ী লৈ যাই আছোঁ এতিয়া বাইক লৈ তেখেতেও আহি আছে এতিয়া বৰষুণত ৰাস্তাটো একেবাৰে বেয়া কৰি পেলাইছে এইয়া কি ক'ম আৰু এইয়া চাওক নদীটো আপোনালোকক দেখাই আহি আছে লাহে লাহে আহি আছে চনতলি ব্ৰহ্মপুত্ৰ নদী এতিয়া আহি পালোঁ তো ইয়াতে চাই লওঁ কি মানে আহিছে অলপ এতিয়া আহিলে আৰু মোৰ ভিনিয়েক হয় মানে আজি কিহৰ কাৰণে আহিছে আপুনি অঁ পানী চাব আহিছে মানে বৰষুণৰ মাজত ইও তাৰমানে ফূৰ্তি কৰিব আহিছে এনজয় কৰিব আহিছে আমি ভাবিব পৰা নাছিলোঁ যে আজি এনেকৈ মানে বৰষুণ দিব কি কৰিম আৰু ভাবিব পৰা নাই তো চাওক মানে ব্ৰহ্মপুত্ৰ নদীত মানে কিমান পানী উতলাই আছে তো আমাৰ ফ্ৰেণ্ডগিলাও তাতে আৰু আছে এওঁলোকে আহি আছে তো বেছি সময় নাথাকোঁ ইয়াতে ইয়াৰ পৰা গুচি যাম এনেই মানে চাবৰ কাৰণে আহিছিলোঁ এতিয়া ভিনিয়াক হেণ্ডশ্বেক কৰি লওঁ আহোঁ দিয়া খা এই ব্ৰহ্মপুত্ৰ নদীত আহি পালোঁ এওঁলোকে তাতে বহি আছে চাওক মই লাহে লাহে যাই আছোঁ হাঁহি আছে আহিলোঁ এতিয়া মানে সেই আপোনালোকক মই সেই ব্ৰহ্মপুত্ৰ নদীখন দেখাবলৈ আহিছোঁ এই এওঁলোকে নিজা নিজাকৈ বহি আছে চাওক বঢ়িয়া দে আৰু এই কেমেৰামেন সি কেমেৰা মাৰি আছে চাওক কিমান ষ্টাইলত মাৰি আছে কি মানে দিছি আৰু তামাম লেভেলটো মানে ফাটাই দিছি
যিবোৰ বস্তু আমি চাব আহিছোঁ এনজয় কৰিব আহিছোঁ সেইটোলৈ মাথা মাৰিব লাগিব আৰু এইটো দলং আছিল নেকি মই ভালকৈ মানে গম নাপাওঁ চাওক বস্তুটো মানে কেনেকৈ ভাঙিছে নেকি সেইটোও মই ভালকৈ নাজানো কেনেকৈ মানে বস্তুটো একেবাৰে পানীত মানে থিয় কৰা থৈছে এনেকৈ লাগছে এইটো তোৰ নদীৰ ছাইডেদি তোৰ হেৰি থাকে মানে কিবা বস্তুবিলাক আহিলে হয় হয় ইয়াতে মানে হেৰি কৰে কিবা অলপ চেভ কৰে কিবা চেভাৰ কাৰণে বস্তু এটা মানে বস্তুটো বনাই ৰাখছি আৰু এইফালে মাছ চাছ মাৰি আছে ওলাকে এয়া আমাৰ গৌৰৱ অসমৰ একমাত্ৰ পৃথিৱীৰ নৱম বৃহত্তম আৰু পঞ্চদশ দীৰ্ঘতম হিমালয়ৰ পৰা সৃষ্টি হোৱা মহাবাহু ব্ৰহ্মপুত্ৰ নদী ই চীনৰ তিব্বত ভাৰতৰ অৰুণাচল প্ৰদেশ আমাৰ অসম আৰু বাংলাদেশলৈ বিস্তৃত প্ৰায় ৩,৯৬৯ কিলোমিটাৰ দীঘল অসমত ব্ৰহ্মপুত্ৰ উপত্যকাৰ গড়ে প্ৰায় ৩৫ৰ পৰা ৯০ কিলোমিটাৰ বহল এওঁলোকে মানে খাই দি আছে কাৰণ ভাল লাগিছে কাৰণে দি আছে মানে এনজয় কৰিব আহিছোঁ দিছি আৰু তামাম লেভেলটো একেবাৰে ফাটাই দিছি হা কলি হ'লে তাই কিবা বৰষুণ দিছি অ' পিকচাৰ উঠাব নাংগে আজি যা বৰষুণৰ কাৰণে একেবাৰে চবখিনি একেবাৰে গৰ্বাত হৈ গ'ল বৰষুণত একেবাৰে মানে তিতি শেষ হৈছোঁ গোটেইগিলা তো এতিয়া ঘৰত যাম সেইকাৰণে দোকানৰ পৰা বৰা চৰা কিনি আনিলোঁ মানে খাবৰ কাৰণে খাই চাওঁ নাকি আমি খাই আছোঁ আপোনালোকে খাব নেকি বৰ ভোক লাগিছে আপোনালোকে খাব নেকি খাব গোটেইদিন আমি কষ্ট কৰাৰ কাৰণে মানে এতিয়া ভোক লাগি গৈছে সেইকাৰণে এইগিলা খাবলৈ আৰম্ভ কৰিছোঁ এতিয়া ঘৰত যাম বেছি নৰখ হ'ব দে গাইছ এতিয়া আমি সকলোৱে ঘৰত যাম তো আৰু ভিডিঅ'টো যদি চাই ভাল লাগি থাকে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি ৰাখিব লাষ্টৰ কাৰণে ধন্যবাদ জনাইছোঁ